নমস্কাৰ, থাম্বনেইল চাই নিশ্চয় গম পাইছে আজি কি বিষয়ত আলোচনা কৰিম। ই আছে ফিল এনাৰ্জি সেন্সেশন ইনহেন্স, হাতত ৰেকি শক্তিৰ অনুভৱ। বিশেষকে ৰেকি বিগিনাৰ অৰ্থাৎ নতুনকৈ ৰেকি কৰা সকলৰ বাবে, যেনেকৈ ৰেকি ফাৰ্ষ্ট লেভেল বা সেকেন্ড লেভেল কৰি থকা সকলৰ বাবে এইটো এটা মানে কমন প্ৰব্লেম যে ৰেকি এনাৰ্জি গম নাপাও। হয়, হাত দুখনত গৰম ঠাণ্ডা বা কোনো কম্পন কোনো ফিলিংছে নাই। এইটো এটা ডাঙৰ সমস্যা নহয়। ফিলিংস সকলোৰে যে একে মানে সেম হ'ব সেইটো নহয়। ৰেকি এনাৰ্জি কেতিয়াবা বহুত গৰম, কেতিয়াবা ঠাণ্ডা, কেতিয়াবা মিডিয়াম, আকৌ কেতিয়াবা কম্পন হৈ পেলাই আহিব পাৰে। বাট অনুভৱ কৰাৰ শক্তি সকলোৰে সমান নহয়। বেসিক্যালি আমাৰ শৰীৰত মেক্সিমাম ব্লাড আছে। যেতিয়া আমি মনোনিৱেশ কৰোঁ, যেনে মণিপুৰ চক্ৰ বা আপুনি পেটত হাত দুখন এনেকে ৰাখিব, এনেকে যদি আপুনি ৰাখি পেলাই যদি হাতত ফোকাস কৰে অর্থাৎ মন দিয়ে, তেনেহলে কিছু সময় ৰখাৰ পিছত আপুনি চাব তাত ব্লাড সার্কুলেশন বাঢ়ি গৈছে। তেনেকে আপুনি হাৰ্ট, আপোনাৰ থাৰ্ড আই বা শৰীৰৰ য'তে আপুনি ধ্যান কেন্দ্ৰীভূত কৰিব চাব আপুনি তাৰে ব্লাড সার্কুলেশন বাঢ়ি গৈছে। তো নতুনকৈ আৰম্ভ কৰা সকলৰ হাতত সেন্সেশন ফিল কৰিবলৈ এনাৰ্জি বল, ৰেকি এনাৰ্জি বলটো প্ৰেক্টিস কৰিব পাৰে। লগতে আপুনি আপোনাৰ হাত দুখন এনেকে আপুনি ৰাখিব, এনেকে ৰাখি পেলাই আপুনি 5 পৰা 10 সেকেন্ড একদম টাচ নকৰি এনেকে ৰাখিব। আপুনি চাব হিট বা কোল্ডনেস, কিবা গৰম নহয় ঠাণ্ডা, কিবা নহয় কিবা এটা আপুনি গম পাব। আৰু যেতিয়ালৈকে আপুনি কোনো ফিলিংস নাপায় তেতিয়ালৈকে হাত দুখন এনেকে ৰাখিব। কৰি চাব আপুনি ফিলিংস পাব। তাৰ পিছত আপুনি এইটো কৰিব পাৰে, হাত দুখন আপুনি এনেকে ৰাব কৰিব, একদম ভালদৰে ৰাব কৰিব। কৰি ৰেকি এনাৰ্জিক বিচাৰিলে আপুনি কল কৰিব পাৰে। দেন ৰেকি পাৱাৰ চিম্বল চকুৰে আপুনি দুইখন হাততে ড্ৰ কৰি ল'ব পাৰে। হাত দুখনত ড্ৰ কৰি পেলাই তাৰপিছত আপুনি হাত দুখন এনেকে কৰিব। কৰি পেলাই আপুনি চাব হাত লাহে লাহে এনেকে আনিব, লাহে লাহে আপুনি ট্ৰাই কৰিব। চাব আপোনাৰ হাত দুখনত কিবা টান বা কেনেকুৱা মানে কিবা নহয় কিবা এটা আপোনাৰ ফিলিংস আহিবই, কিবা নহয় কিবা এটা আপুনি ফিলিংস পাবই, এট্ৰাকশন হ'বই। মানে চিন্তা কৰাৰ একো নাই। বাই বাৰ্থ ৰেকি এনাৰ্জি হিউম্যান বডিত থাকে। সো জাস্ট আপুনি মন দি ৰেকি প্ৰেক্টিস কৰি যাব। সদায় যিকোনো এটা মেডিটেশন কৰিব আপুনি, আৰু লগতে সদায় ৰেকিৰ পঞ্চ সিদ্ধান্ত এবাৰ পঢ়িব। আৰু জাস্ট পঢ়িলেই নহব, কথাখিনি আপুনি মানি চলিব। যিমানেই আপুনি ৰেকি প্ৰেক্টিস বা মেডিটেশন কৰিব সিমানেই আপুনি বেনিফিট পাব। সো ৰেকি প্ৰেক্টিস ভালকে কৰক। ইউনিভাৰ্সাল পাৱাৰ ব্লেছ ইউ অল। থ্যাংক ইউ।